শিশু দিৱস কোন তাৰিখে পালন কৰে? এ. 14 নৱেম্বৰ, বি. 11 নৱেম্বৰ, চি. 14 অক্টোবৰ, ডি. 12 নৱেম্বৰ। শুদ্ধ উত্তৰটো হ'ল 14 নৱেম্বৰ। নবীন চন্দ্ৰ বৰদলৈক কি উপাধি হিচাপে জনা যায়? এ. লোকপ্ৰিয়, বি. দেশভক্ত, চি. কৰ্মবীৰ, ডি. ত্যাগবীৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি. ত্যাগবীৰ। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি জিলা আছে? অপশ্যন এ. মধ্যপ্ৰদেশ, অপশ্যন বি. পশ্চিম বংগ, চি. কেৰালা, ডি. উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি. উত্তৰ প্ৰদেশ। বিশুদ্ধ পানীৰ pH কিমান? এ. 10, বি. 7, চি. 12, ডি. 5। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. 7। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এ. 1935, বি. 1930, চি. 1922, ডি. 1936। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. 1930। ডিং এক্সপ্ৰেছ বুলি কাক জনা যায়? পি. টি. ঊষা, বি. হিমা দাস, চি. দুতী চান্দ, ডি. ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. হিমা দাস। UAE মুদ্ৰাৰ নাম কি? এ. ৰিয়েল, বি. ৰুপী, চি. দিনাৰ, ডি. দিৰহাম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি. দিৰহাম। মূলা গাভৰু কাৰ পত্নী আছিল? এ. আইখেল বৰগোহাঁই, বি. মোমাই তামুলী বৰবৰুৱা, চি. ফ্ৰা-চেং মুং বৰগোহাঁই, ডি. ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল ফ্ৰাং-চেং মুং বৰগোহাঁই। UNESCO-ৰ মুখ্য কাৰ্যালয় ক'ত? এ. পেৰিছ, বি. নিউয়ৰ্ক, চি. জেনেভা, ডি. দিল্লী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ. পেৰিছ। প্ৰথম অসমীয়া গদ্য লেখক কোন? এ. লক্ষ্মীনাথ বেজবৰুৱা, বি. ভট্টদেৱ, চি. শ্ৰীমন্ত শংকৰদেৱ, ডি. শ্ৰী শ্ৰী মাধৱদেৱ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি. ভট্টদেৱ। ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী দেহৰাদুন? কেৰালা, অপশ্যন বি. উত্তৰাখণ্ড, চি. ঝাৰখণ্ড, ডি. উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? এ. মানাহ ৰাষ্ট্ৰীয় উদ্যান, বি. ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, চি. ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডি. নামেৰী ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি. ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উৰাজাহাজ বায়ুমণ্ডলৰ কোনটো স্তৰত চলাচল কৰে? এ. ট্ৰপোস্ফিয়াৰ, বি. ষ্ট্ৰেটোস্ফিয়াৰ, চি. মেছ'স্ফিয়াৰ, ডি. থাৰ্মোস্ফিয়াৰ।
শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে? এ বুধ, বি শুক্ৰ, চি মংগল, ডি শনি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শুক্ৰ। শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? এ হৰিশ্চন্দ্ৰ উপাখ্যান, বি ৰুক্মিণীহৰণ, চি কুৰুক্ষেত্ৰ, ডি দশম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ হৰিশ্চন্দ্ৰ উপাখ্যান। কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত? এ কেৰালা, বি মহাৰাষ্ট্ৰ, চি গুজৰাট, ডি তামিলনাডু। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কেৰালা। ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? এ মহাত্মা গান্ধী দলং, বি বিক্ৰমশিলা দলং, চি বগীবিল দলং, ডি ভূপেন হাজৰিকা দলং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভূপেন হাজৰিকা দলং। বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰৰ নাম কি? এ বেৰোমিটাৰ, বি বেৰস্কোপ, চি এনিম'মিটাৰ, ডি থাৰ্মোমিটাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেৰস্কোপ। মেডাম মেফি উৎসৱ কোনে পালন কৰে? তিৱাসকলে, আহোমসকলে, চি ৰাভাসকলে, ডি বড়োসকলে। শুদ্ধ উত্তৰটো হ'ল আহোম, অপশ্যন বি আহোমসকলে। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হ'ল এ গোৱা, বি ছিকিম, চি মণিপুৰ, ডি নাগালেণ্ড। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোৱা।